ৰাতিপুৱাই ওলালো বজাৰ কৰোগৈ বুলি ঘৰৰ পৰা ওলাই দেখিলো বাটত দেখোন এজাক মান হাতে হাতে পতকা লৈ আগবাঢ়িছে শাৰী শাৰীকৈ নগাঁৱলৈ মানুহবোৰ চালো পিছে কিহৰ কাৰণেনো আগবাঢ়িছে সেইটোহে গম নাপালো ঘৰৰ কাষতে আৰু এটা ঘৰ বনোৱা যাৰ যোগাৰ কৰিছিল তাৰে আছিল আজি খুটা পুতা ঘৰৰ সকলোৱে মিলি আগবাঢ়িলো নীতি নিয়মেৰে মা দেউতা আৰু এওঁ মিলি কৰিলো সকলো নিয়মৰ সমাপ্ত আৰু শেষত সকলোৱে মিলি প্ৰসাদ খালো ৰ'দত যে দি থৈছো এয়া বাৰু কি কওকচোন প্ৰায়ভাগ মানুহে চাগে অলপ অলপ চিনিব পাৰিছে যদি অসমীয়া হয় তেনেহলে পুৰা চিনিছে আমি যে দিৱালীত ওপৰলৈ যোৱা বমটো মানে কলগছ বমটো কথা এয়াই হৈছে সেই কলগছডালৰ কলখাৰৰ প্ৰস্তুত ঠাণ্ডা দিন আহিল মানে গৰম কাপোৰটো লাগিবই সেইবাবে সন্ধিয়া ওলাই গলো বিশাললৈ বহুত কাপোৰৰ মাজত কোনটো লওঁ কৰি কৰি ললো এক খোপামান গৰম কাপোৰ যিহেতু হাতত কেছ নাছিল গলো কাৰ্ড পেমেণ্টলৈ এয়া চাওক কেছ পেমেণ্টত এটা মানুহৰ ভিৰ নাই আৰু কাৰ্ড পেমেণ্টত চাওক বহুত ভিৰ তাৰ পৰা ওলাই যিহেতু আজি খুৰখালিটো বাৰ্থডে আছিল বাৰ্থডে খাই আহিলো ঘৰলৈ আজিলৈ বাই বাই